guys and welcome back to my YouTube channel China's Vlogs. So guys, এয়া হৈছে দীঘলী পুখুৰী পাৰ। ইয়াত ভোগালী বিহু উপলক্ষে এখন ভোগালী মেলা পাতিছে। তো সেইখন আমি চাও কেনেকুৱা লাগে। তো গাইজ আহিয়ে প্ৰথমতে আমি দেখা পালোঁ এইখন ভোগালী চাহৰ আড্ডা। তো ইয়াত মাটিৰ কাপত একাপ চাহ খাই ল'লোঁ। চাহকাপ বহুত বেছি টেষ্টি আছিল। তো আপোনালোকে ইয়াত যদি আহে তো একাপ মাটিৰ কাপত চাহ খাব পাৰে। তো গাইজ চাহ খাই আহি আমি দেখা পালোঁ এয়া হ'ল শিঙিমাৰীৰ বেঙেনা। তো আপোনালোকে ভোগালী বিহুত যদি বেঙেনা পিটিকাৰ জুতি ল'ম বুলি ভাবি আছে তো ইয়াৰ পৰা আপোনালোকে শিঙিমাৰীৰ বেঙেনা ল'ব পাৰে। এয়া চাওক বেঙেনা। তো গাইজ মই গোটেই ভিডিঅ'টো মানে ভইচ অভাৰ দিব লগা হ'ল, কাৰণ তাতে বহুত বেছি গান বাজি আছিল। তো এয়া হ'ল দেৰগাঁৱৰ গুড় আৰু বোকাখাটৰ পেৰা। বোকাখাটৰ পেৰা বহুত বেছি জনপ্ৰিয়। তো দীঘলী পুখুৰী পাৰত এইবাৰ আহিছে, তো আপোনালোকে খাই চাব পাৰে বোকাখাটৰ পেৰা। এয়া চাওক বাইদেউহঁতে মানে সৰভোগৰ দৈ আৰু ক্ৰীম লৈ আহিছে। তো আপোনালোকে এই দৈ লাগিলে ইয়াৰ পৰা ল'ব পাৰে। বাইদেউ ক'ৰ পৰা আহিছে আপোনাৰ? মই নুনমাটিৰে হয়। নুনমাটি। তো আপোনাৰ তাত কি কি পায়? মোৰ ইয়াতে ডনাছ হ'ব, ব্ৰাউনি হ'ব, ব্লেক ৰাইচৰ কেক হ'ব, ৰেম্ব' কেক, চীজ কেক, বাটাৰ প্লেন। এইটো কি বস্তু? এইটো ডনাটছ। এইটো ডনাটছ। এইটোৰ প্ৰাইচটো কিমান আছে? এইটো মই চিটি চেণ্টাৰৰ মোৰ শ্বপ আছে দোকান, থাৰ্ড ফ্ল'ৰত। তাতে 170, ইয়াতে 150 কে দিছে। তো গাইজ আপোনালোকে যদি ভোগালী মেলাত আহে তো বাইদেউহঁত আপোনাৰ এইবিলাক পাব, আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা। তো যদি আপুনি ভোগালী মেলাত আহে তেতিয়াহ'লে আপুনি বাইদেউৰ দোকানত আহিব, মানে ইয়াৰে যিকোনো এটা বস্তু লৈ ল'ব পাৰে। বহুত কম দামত দি আছে মানে। তো মানুহ চাওক গাইজ, বহুত বেছি মানুহ হৈছে, মানে বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহিছে ইয়াত বস্তু কিনিবলৈ। ক'ৰ পৰা আহিছে আপুনি? ৰামদিয়া। আপোনাৰ তাত কি কি পোৱা যায়? দৈ পোৱা যায়, ইফালে এইটো ক্ৰীম, এইটো দৈ। তো ইয়াত দৈ চাব পাৰে আপোনালোকে। এইটো হ'ল ৰামদিয়াৰ দৈ। দাদাই লৈ আহিছে। এয়া আছে আমাৰ দাদা ক্ৰীমটো 600 টকা। এয়া চাওক বিভিন্ন ধৰণৰ আচাৰ, আৰু এইফালে চাওক আপোনাৰ লোকেল ৰহি। তো আপোনালোকে ইয়াত আহি কিনে ৰহিৰ জুতি ল'ব পাৰে। এয়া চাব পাৰে গৰৈ মাছ পুৰি থৈ দিছে। মোৰ কিবা দেখিয়ে লোভ লাগি গৈছে। আপোনালোকৰ মন গৈছে নে নাই খাবলৈ? তো গাইজ ভোগালী মেলাত মানে বিভিন্ন জনগোষ্ঠীৰ খাদ্য সম্ভাৰবোৰ আনিছে আৰু ইয়াত প্ৰদৰ্শন কৰিছে। আপোনালোকে যদি কিনে ইয়াৰ পৰা কিনিব পাৰে। তো ইয়াতে আহি কিনে বহুত বেছি ভাল লাগিল। এয়া হ'ল দীঘলী পুখুৰী। ইয়াত দীঘলী পুখুৰী পাৰত মানে আমি এতিয়া ঘূৰি আছোঁ। তো গাইজ আপোনালোকে ইয়াত দোকানবোৰ যে দেখিলে কোনখন দোকানত মানে আটাইতকৈ বেছি ভাল লাগিলে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো গাইজ এয়া চাব পাৰে বিহুৰ প্ৰগ্ৰেমৰ আয়োজন কৰিছে। চাই কিনে বহুত বেছি ভাল লাগিল। তো গাইজ আপোনালোকৰ ভোগালী মেলা চাই কিনে কেনেকুৱা লাগিল? মোৰ কিন্তু বহুতেই বেছি ভাল লাগিল। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনি আছিল। বাই।